बे समाव मोनसे बिग ब्रेकिं उत्तराखंड राज्योनि उत्तर कोसियाव हाजो जावफ्लंना राजा लामा बानायनाय समाव टानेला बायग्रोमनानै सा 40 लेबारफोरा गुदुं सिङाव थाबथानानै दं। बिनिनो कक्राझार जिल्लानि रामफल बिलनि थागिबि राम प्रसाद नार्जारी आरो सन्जय बसुमतारीया गुदुं सिङाव थाबथानानै दङ। बे समाव फिन फोरमायबावोदि कक्राझार जिल्ला रामफल बिलनि थागिबि राम प्रसाद नार्जारी आरो सन्जय बसुमतारी मुंनि सानै बर' सुबुङा दुखुनांथावै गुदुं सिङाव थाबथानानै दङ। दायो राम प्रसाद आरो सन्जय बसुमतारीनि नखराव खुगायाव खुदै मेगनाव मोदै आफा इसोरनाव आरज गाबनानै आगोर मोनाखै गंनै दुखुथिया बर' नखरा। नखर सुंथानो होनना न'निफ्राय ओंखारलांनानै उत्तराखंड रायजोनि उत्तर कोसियाव हाजो जावफ्लंना राजा लामा बानायनाय टानेला बायग्रबना होनानै खमैबो सा 40 मावथिफोरा गुदुं सिङाव नांथाबनानै दं आरो बिनिनो गेजेरावनो सानै बर'नि फिसा राम प्रसाद नार्जारी आरो सन्जय बसुमतारी मुंनि सानैबो बे गिलु बालु गुदुं सिङाव नांथानानै दं। बे जाथायनि थाखायनो दिनै राम प्रसाद नार्जारी आरो सन्जय बसुमतारी बिथांनि नखराव ओंखाम गैया दै गैया दुखुजों खोमसि साग्लोबसारदों आरो बे जाथायखौनो लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङाबो दुखु फोरमायनायजों लोगोसे आरज गाबनायखौ खौरांनि गेजेरजों फोरमायदों। সিহঁতক ওলাই আনিব পাৰে এইটোৱে ভগৱানে এখন প্ৰাৰ্থনা কৰিছে। আপোনাৰ গাঁৱৰ পৰা তিনিজন দিছে, তিনিজন ৰকেট বসুমতাৰী, তাৰপিছত সঞ্জয় বসুমতাৰী, ৰাম প্ৰসাদ নাৰ্জাৰী। ওচৰত প্ৰাৰ্থনা কৰি কওঁ যে গোটেই মোৰ ল'ৰাজনৰ উত্তৰাখণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগ কৰি পেলাই যাতে মানে গোটেইবোৰ চলিউশ্যন। মোৰ ল'ৰাৰ নাম ৰাম প্ৰসাদ নাৰ্জাৰী। আমি বাটৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যাতে দুয়োটা ষ্টেটৰ গভৰ্ণমেণ্টে এই গোটেইবোৰ ল'ৰাজনৰ যিবোৰ পাহাৰৰ ভিতৰত আবদ্ধ হৈ আছে সিহঁতক ভালে ভালে যেন ওলাই আনিব পাৰি আমি এইখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ ল'ৰাৰ নাম ৰাম প্ৰসাদ নাৰ্জাৰী। আমাৰ এই ৰামফুলবিল গাঁৱত দুজন ল'ৰা গৈছিল লাগে, মোৰ ল'ৰা তাৰপৰা বীৰেন বসুমতাৰীৰ ল'ৰা সঞ্জয় বসুমতাৰী। সিহঁতে উত্তৰাখণ্ডত কাম কৰিব গৈছিল। এই কাম কৰোঁতে মানে পাহাৰৰ ভিতৰত কি কাম কৰে এতিয়া মই বিশেষকৈ নাজানো, কিন্তু কাম কৰোঁতে মানে সিহঁতে পাহাৰৰ ভিতৰত বৰ্তমান পাহাৰ ভাঙি ভিতৰতে বন্ধ হৈ আছে। খুব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে গোটেইবোৰ ল'ৰাজনক যাতে মানে ভগৱানে ভালে ভালে বাচাই ৰাখে আৰু চৰকাৰে যাতে ভালে ভালে ওলাই আনিব পাৰে এইটোহে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ ল'ৰাৰ ফেমিলি এটা ছোৱালী মাত্ৰ আছে, আপোনাৰ ক্লাছ 10ৰ পৰে এইবাৰ মেট্ৰিক ফাইনেল। এতিয়া 40 জন এতিয়া যে ভাঙি ভিতৰত আছে ইয়াৰ কাৰণে ৰেস্কিউ অপাৰেশ্যন যিহেতু চলি আছে, ৰেস্কিউ কৰিব। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যাতে ভালে ভালে ওলাই আহিব পাৰে।